সকলোলৈকে মাঘ বিহুৰ লগ জনালোঁ আৰু আমাৰ মাঘ বিহু নিচিনাকৈ ইয়াত মকৰ সংক্ৰান্তি পাতে চবেই ধুনীয়াকৈ ঘৰৰ মুখত ৰংগলী বনাই থৈছে আৰু ভাবিলোঁ ইমান ঘৰলৈ মনত পৰি আছে কিবা এটা ভালকৈ খাওঁ বুলি ভাবিলোঁ সেইকাৰণে আৰু পায়স খাবলৈ বহুত দিনৰ পৰা মন গৈ আছিলে মায়ে বনোৱা পায়সটো মিছ কৰি আছিলোঁ সেইকাৰণে পাচলি কেইটামান আৰু এয়া পায়স বনাবলৈ লগা বস্তু কেইটামান অৰ্ডাৰ দিলোঁ আৰু মই এয়া কোকোনাট মিল্ক ইউজ কৰিছোঁ তাতে মই কনডেন্স মিল্ক দি দিছোঁ আৰু বেলেগকৈ চেনি নাই দিয়া ফাৰ্ষ্ট টাইম বনোৱা নিচিনাকৈ ঠিকেই হৈছিলে বাৰু আৰু মই পিছে ৰুমত ননভেজ বনাই নাখাওঁ ভেজেই খাওঁ সেইকাৰণে মোৰ থালিখন চিম্পল লাগিলেও মোৰ খাই ভাল লাগিলে মোৰ চব ফেভৰেট বস্তুকেইটা আছিলে এয়া ব্ৰকলি বাটাৰ অকণমান দি ফ্ৰাই কৰি লৈছোঁ এয়া বেঙেনা ফ্ৰাই তাৰপিছত পালেং শাক নিমখ তেল আৰু পিঁয়াজ দি এনেকৈ বনাই লৈছোঁ এয়া দাইল আৰু এখন মোৰ প্লেট ৰেডি হৈ গ'ল আৰু গধূলি টাইমত আকাশখন ইমান ভাল লাগিছে ধুনীয়াকৈ